আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে তলৰ কোনজন ৰজাই মহাপুৰুষ হিমন্ত শংকৰদেৱক আশ্ৰয় দিছিল ইয়াৰ উত্তৰটো হ'ল ডি নৰনাৰায়ণ নেক্সট কুৱেশ্যনটো হৈছে চিলাৰায়ৰ আসল নাম কি আছিল চিলাৰায়ৰ আসল নাম আছিল ইয়াৰ উত্তৰটো হ'ল ডি শুক্লধ্বজ আছিল চিলাৰায়ৰ আসল নাম নেক্সট কুৱেশ্যনটো হৈছে কোচ বংশৰ প্ৰতিষ্ঠাপক ৰজা কোন কোচ বংশৰ প্ৰতিষ্ঠাপক ৰজা হৈছে ইয়াৰ উত্তৰটো হ'ল সি বিশ্বসিংহ হৈছে কোচ বংশৰ প্ৰতিষ্ঠাপক ৰজা নেক্সট কুৱেশ্যনটো হৈছে কমতাপুৰ ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল কমতাপুৰ ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল ইয়াৰ উত্তৰটো হৈছে সি ৰজা সন্ধ্যা আছিল কমতাপুৰ ৰাজ্যৰ প্ৰতিষ্ঠাপক নেক্সট কুৱেশ্যনটো হৈছে কমতা ৰাজ্যৰ কোনজন ৰজা বংগৰ নৱাব আলাউদ্দিন হুছেইন শাহৰ হাতত পৰাস্ত হৈছিল বন্ধুসকল ইয়াৰ কাৰেক্ট এনসাৰটো হ'ল এ নীলধ্বজ নেক্সট কুৱেশ্যনটো হৈছে অসমত সতী সাধন দিৱস পালন কৰা হয় ইয়াৰ এনসাৰটো হ'ল এ 21 এপ্ৰিলত সতী সাধন দিৱস পালন কৰা হয় নেক্সট কুৱেশ্যনটো হৈছে চুতীয়া বংশৰ অন্তিম গৰাকী ৰাণী কোন আছিল চুতীয়া বংশৰ অন্তিম গৰাকী ৰাণী হৈছে ইয়াৰ উত্তৰটো হৈছে ডি সতী সাধনী হৈছে চুতীয়া বংশৰ অন্তিম গৰাকী ৰাণী নেক্সট কুৱেশ্যনটো হৈছে চুতীয়াসকলৰ প্ৰতিষ্ঠাপক ৰজা কোন আছিল চুতীয়াসকলৰ প্ৰতিষ্ঠাপক ৰজা আছিল ইয়াৰ এনসাৰটো হ'ল এ বীৰপাল হৈছে চুতীয়াসকলৰ প্ৰতিষ্ঠাপক ৰজা নেক্সট কুৱেশ্যনটো হৈছে অসম চৰকাৰে গড় দিৱস হিচাপে কোনটো তাৰিখ পালন কৰিবলৈ ধাৰ্য কৰিছে ইয়াৰ এনসাৰটো হৈছে বি 22 ছেপ্টেম্বৰ তাৰিখে নেক্সট কুৱেশ্যনটো হৈছে নমামি বৰাক উৎসৱ প্ৰথমবাৰৰ বাবে কেতিয়া পালন কৰা হৈছিল ইয়াৰ এনসাৰটো হ'ল বি নৱেম্বৰ 2017 চনত নেক্সট কুৱেশ্যনটো হৈছে বিশ্ব যোগ দিৱস পালন কৰা হয় কোন তাৰিখে ইয়াৰ এনসাৰটো হৈছে বি 21 জুনত বিশ্ব যোগ দিৱস পালন কৰা হয় নেক্সট কুৱেশ্যনটো হৈছে অসম চুক্তি স্বাক্ষৰিত হোৱাৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী কোন আছিল ইয়াৰ উত্তৰটো হৈছে সি হিতেশ্বৰ শইকীয়া হৈছে নেক্সট কুৱেশ্যনটো হৈছে অসমৰ পিতলৰ বাচন তৈয়াৰ কৰা ঠাই কোনখন অসমৰ পিতলৰ বাচন তৈয়াৰ কৰা ঠাইখন হৈছে ইয়াৰ এনসাৰটো হৈছে বি হাৰ্থেবাৰী নেক্সট কুৱেশ্যনটো হৈছে অসমৰ কোন ঠাই কাঁহৰ বাচন বৰ্তন তৈয়াৰ কৰাৰ বাবে বিখ্যাত ইয়াৰ এনসাৰটো হৈছে সি হাৰ্থেবাৰী নেক্সট কুৱেশ্যনটো হৈছে হাতীৰ দাঁতৰ অলংকাৰ তৈয়াৰ কৰাৰ বাবে অসমৰ কোনখন ঠাই বিখ্যাত ইয়াৰ এনসাৰটো হৈছে বি বৰপেটা নেক্সট কুৱেশ্যনটো হৈছে অসমত তামৰ আকৰ ক'ত পোৱা যায় অসমত তামৰ আকৰ পোৱা যায় ইয়াৰ এনসাৰটো হৈছে এ ধুবুৰী জিলাত নেক্সট কুৱেশ্যনটো হৈছে কিমান চনত শিলঙৰ পৰা অসমৰ ৰাজধানী স্থানান্তৰ কৰা হৈছিল ইয়াৰ এনসাৰটো হ'ল সি 1974 চনত নেক্সট কুৱেশ্যনটো হ'ল আসাম বিলাসিনী সংবাদ পত্ৰখন কিমান চনত প্ৰকাশিত হৈছিল ইয়াৰ এনসাৰটো হৈছে ডি 1889 চনত নেক্সট কুৱেশ্যনটো হৈছে কিমান চনত ইংৰাজসকল অসমলৈ আহিছিল ইয়াৰ এনসাৰটো হ'ল বি 1765 চনত নেক্সট কুৱেশ্যনটো হৈছে আজি লাষ্ট কুৱেশ্যনটো হ'ল অসম বুৰঞ্জীত বগা ৰজা হিচাপে কোনজন ৰজাক জনা যায় ইয়াৰ এনসাৰটো হ'ল ডি চুৰম্পা বন্ধুসকল ভিডিঅ'টো যদি ভাল লাগে লাইক কৰি দিব